হাতীটো মানে আচানক খোৱা বোৱা বন্ধ হৈ গৈছিলে, একো খাব পৰা নাই, পানীও মুখত লয় কিন্তু ভিতৰত নাযায়, ডিঙিটোৰ এইখিনিৰ পৰা আকৌ ৰিটাৰ্ণ ঘূৰি আহে, খাবৰ কাৰণে চেষ্টা কৰে কিন্তু খাব নোৱাৰে। সেনেকৈ আজি 16 দিনমান হ'ল এনেকৈ থাকিলে, থাকি যোৱাৰ পিছত যোৱাকালি আৰু ঢুকালে। ক'ত ব্যৱহাৰ কৰা হৈছে হাতীটো? ইয়াতে কাজিৰঙাতে চাফাৰী। এইটো নগৰ হাতী আছিলে আৰু তাৰ নামটো হৈছে লক্ষীমালা। হয়। মালিকৰ নাম কি? তপন গোস্বামী। হাতীটো বয়স হৈছিলে নেকি? বয়স হৈছে হয়। আগতে হাতী চাফাৰী কৰাৰ ক্ষেত্ৰত কৰোঁতে মানে অলপ অসুবিধা হৈছিলে নেকি? নাই, কেতিয়াও এনেকুৱা তাৰ সৰুৰ পৰা ইমান ডাঙৰ হৈছে কিন্তু কেতিয়াও এনেকুৱা বেমাৰ চেমাৰ একোৱেই হোৱা নাছিল। স্বাস্থ্য কেনেকুৱা আছিলে? পুৰা টিপটপ ঠিকেই আছিলে। এটি ফাৰ্ষ্ট ফেব্ৰুৱাৰী মাহত বন্ধ ৰখা হৈছিল। হয়। আকৌ মাৰ্চত আৰম্ভ কৰিছিলে চাফাৰী। মানে ফেব্ৰুৱাৰী মাহত বন্ধ কৰি আকৌ মাৰ্চত খালি আৰম্ভ কৰিলে যদি বেমাৰ হৈছিলে? নহয়, তেতিয়া বেমাৰ চেমাৰ নাছিলে। ফেব্ৰুৱাৰী মাহত খালি বন্ধ কৰিছে? বন্ধ কৰা নাছিলে। ফেব্ৰুৱাৰী মাহত চলি আছে? হয়, ৰানিঙে আছিলে। হয়, চলিছে। এপ্ৰিলতে তাৰ যোনদিনাখনৰ পৰা বেমাৰ হৈছে সেইদিনাখনৰ পৰাই বন্ধ কৰি দিয়া হৈছে। চিকিৎসা চলিছিল নে নাই? ট্ৰিটমেণ্ট পূৰা চলি আছে। কোনে কৰিছিলে? এইটো এই বোকাঘাটৰ ছাৰ এজন, পিছত বিশ্বজিৎ ছাৰে, গুৱাহাটীৰ এজন কে শৰ্মা, সেইজন ছাৰে। ইয়ালৈ কেনেকৈ আহিলে? হাতীটো ইয়ালৈ কেনেকৈ আনিলে? এইটো কালি উঠাই অনা হৈছে। তাত য'ত গৈ সি পৰি আছিলে তাৰ পৰা উঠাই আনি ইয়ালৈকে অনা হৈছে। কি ক'ম, ঘৰৰ পৰিয়ালৰ মানে দেউতা গ'ল, দেউতাৰ পিছত এতিয়া এনেকুৱা ফিল হৈছে যে সঁচাকৈ দেউতা আজি নাই, মানে আমাৰ এনেকুৱা লাগিছে। ঘৰৰ মই ক'বলৈ গ'লে আমাৰ ঘৰৰ এখন চাদ নাইকিয়া হ'ল, সঁচা কথা এক অৰ্থত মানে সেইটোৱে। বাকী আমাৰ গোটেই পৰিয়ালত এটাই হাতী আছিলে, আমাৰ এজনী হাতী আছিলে। এটলিষ্ট ক'বলৈ মানে আমাৰ এজনী হাতী আছে বুলি, সেইটো নাইকিয়া হৈ গ'ল। আৰু বিশ্বকৰ্মা পূজাত তাই সদায় যায়, এতিয়া সেইটো মনটো। হয় হয়, খুৰা শহুৰ বৰ্তাহঁতৰ হাতী, সেই 3টা হাতী আছিলে। এতিয়া দুইটা হাতীটো কেতিয়াবাই ঢুকালে আৰু এতিয়া আমাৰ এজনী চলি আছিলে। তো অকস্মাত আজি সতি 15 দিন আৰু তো অকস্মাত নোখোৱা হৈ গ'ল তাই। তাৰপিছতে ইয়াতে বিশ্বজিৎ শৰ্মা ছাৰক দেখালে, বিশ্বজিৎ শৰ্মা ছাৰে চালে, ট্ৰিটমেণ্ট কৰিলে। তাৰপিছতে এওঁ আকৌ বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে আকৌ গুৱাহাটী বা কে ছাৰক মাতি আনিলে, ছাৰে ট্ৰিটমেণ্ট কৰিলে। মানে ছাৰে কৈছে যে মই যিখিনি ট্ৰিটমেণ্ট দিব লাগে দিলোঁ। তাৰপিছততো তাই কোনো ৰিকভাৰী হোৱা নাই। তাৰপিছতে কুশল শৰ্মা ছাৰে ভাস্কৰ ছাৰৰ লগত কথা পাতি ভাস্কৰ ছাৰে ট্ৰিটমেণ্ট কৰিলে। ট্ৰিটমেণ্টটো চলি আছিলে কিন্তু একো নোখোৱা হৈ গ'ল তাই। বাকী ইয়াত যিখিনি তেখেতলোকে ইয়াত কৰ্তৃপক্ষই যিখিনি কেয়াৰ লৈছে ন, বহুত যথেষ্ট। আমি মানে আমাৰ কোনো ৰিগ্ৰেট নাই যে তেখেতলোকে, একো ৰিগ্ৰেট নাই আমাৰ যে তেখেতলোকে কিবা বেয়া কিবা হেৰি কৰিছে। আমি আহি আজি যিমানবাৰ আহিছোঁ একো নাই, ইমান ধুনীয়া। মই কওঁ মানে, আৰু আমাৰ মাউতটো আৰু আমাৰ এজন কণ্ট্ৰেক্টাৰ ৰুবুল দা বহুত কেয়াৰিং, বহুত কেয়াৰ লৈছে। একো আমাৰ সেইটো ক্ষেত্ৰত ৰিগ্ৰেট নাই। কিন্তু আমি আজি হাতী আমাৰ হেৰুৱাই দিলোঁ আৰু আমাৰ ঘৰৰ এজনী মেম্বাৰ হেৰুৱালোঁ, সেইটো লৈ আমি গোটেই জীৱন। বাকী একো চব ঠিকে আছে। হাতীজনী মোৰ জন্ম প্ৰায় পাইছিলোঁ, জন্ম হোৱাৰ পিছৰ পৰা পাইছিলোঁ হাতীজনী। ঘৰতে আছিল। এয়া কেনেকৈ হ'ল মৃত্যুৰ খবৰ কেনেকৈ পালে? মৃত্যুৰ খবৰটো, হাতীজনী অকণ গাটো বেয়া, অসুস্থ আছিল। প্ৰায় 15 দিনমান হ'ল অসুস্থ হৈ থকা। লাষ্টলি তেখেতে খোৱা বোৱাটো বাদ দি দিছিল, খাব নোৱাৰে, খালে হেৰি হৈ যায়। মই গুৱাহাটী ডাক্তৰ আনিলোঁ, কুশল শৰ্মা ছাৰক আনি দেখুৱালোঁ। তাৰপিছত লোকেল ইয়াৰ ফৰেষ্টৰ বৰুৱা ছাৰেও চালে, আমাৰ চৌধুৰী ছাৰেও চাই ট্ৰিটমেণ্ট কৰি আছিল। কিন্তু লাষ্টলি নোৱাৰিলোঁ গৈ ৰাখিবলৈ। বিকুটৰ হাতীটো আপোনালোকৰ পৰিয়ালৰ আছিল? বিকুটৰ হাতীটো মোৰ খুৰাৰ আছিল। আমাৰ পৰিয়ালত 3টা হাতী আছিল। বিকুটৰ হাতীটো আজি কেইবছৰমানৰ আগত ঢুকাল বুঢ়া চাপৰিত। তাৰপিছত আমাৰ বৰমাহঁতৰ এজনী আছিল, সেইজনীও ঢুকাল। লাষ্টলি এইজনী হাতী আছিল। এতিয়া আপোনালোকৰ পৰিয়ালত হাতী বৰ্তমান পৰিয়ালত আমাৰ নাই। বৰ্তমান 3জনী আছিল, 3টা আছিল। 3টা আজি এটা ঢুকাল আৰু
আপোনাৰ প্ৰয়োজনীয় সকলো ধৰণৰ সামগ্ৰী পাব বাজাৰ A2Zত। ক্ৰয় কৰিবলৈ আহক কহৰা চাৰিআলিত নতুনকৈ মুকলি হোৱা বাজাৰ A2Zলৈ। লগতে লাভ কৰক হোম ডেলিভাৰীৰ সুবিধা। যোগাযোগ কৰক 8811958153 70022611031 আৰু 70022739331 নম্বৰত। This news is sponsored by United 21 Hotel and Resort KAZIRANGA. For assistance and bookings, talk to 8170011344. Love You Resort KAZIRANGA. For assistance and bookings, talk to 8822231163.